নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ ডিজিটেল ফেক্টৰ অন্য এটা ভিডিঅ'লে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আমাৰ অসমৰ 10 গৰাকী ধুনীয়া ধুনীয়া অভিনেত্ৰী কোন কেই নম্বৰত আছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু চেনেলটোত নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নাম্বাৰ 10ত আছে শ্যামন্তিকা শৰ্মা, যাক জানমণি বুলি ক'লে গোটেই অসমত বিখ্যাত। আৰু শ্যামন্তিকা শৰ্মাৰ অভিনয় চাই কোনে কোনে ভাল পায় জনাব নাপাহৰিব। নাম্বাৰ 9ত আছে মেঘৰঞ্জনী এগৰাকী নতুন যুৱ প্ৰতিভাশালী অসমীয়া অভিনেত্ৰী। তাইৰ প্ৰথম ভিচিডি আছিল লখিমী, যিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। নাম্বাৰ 8ত আছে অমৃতা গগৈ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী, যিয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ প্ৰথম প্ৰৱেশ কৰা বোলছবিখন আছিল অহেতুক, যি 2015 চনত মুক্তি লাভ কৰিছিল। নাম্বাৰ 7ত আছে গীতাৱলী ৰাজকুমাৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি হিয়া দিয়া নিয়া আৰু কইনা মোৰ ধুনীয়াৰ বাবে সৰ্বাধিক পৰিচিত। নাম্বাৰ 6ত আছে গায়ত্ৰী মহন্ত এগৰাকী অসমীয়া অভিনেত্ৰী, যাক জোনবাই, অঞ্জনা আৰু পলে পলে উৰে মনৰ বাবে জনা যায়। তেওঁ 2007 চনত পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। নাম্বাৰ 5ত আছে প্ৰিয়ম পল্লৱী হৈছে অসম মনোৰঞ্জন উদ্যোগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু তেওঁ বহুতো অসমীয়া গীতত অভিনয় কৰিছে। আৰু প্ৰিয়ম পল্লৱীৰ অভিনয় কোনে কোনে চাই ভাল পায় কমেণ্ট কৰি জনাব নাপাহৰিব। নাম্বাৰ 4ত আছে সুনিতা কৌশিক এগৰাকী অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী, যাক সাধাৰণতে মেগা ধাৰাবাহিকত দেখা যায়। 2007 চনত সুনিতাই পৰিচালক মুনীন বৰুৱা ৰোমান্টিক কমেডি প্ৰিয়াৰ পিয়ত অভিনয় কৰে। নাম্বাৰ 3ত আছে আইমি বৰুৱা এগৰাকী অসমীয়া অভিনেত্ৰী, যিয়ে অসমীয়া চলচ্চিত্ৰ আৰু বহুতো অসমীয়া ভিচিডি আৰু এলবামত অভিনয় কৰিছিল। আৰু আইমি বৰুৱাৰ অভিনয় চাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। নাম্বাৰ 2ত আছে প্ৰীতি কংগনা অসমৰ এগৰাকী আটাইতকৈ ধুনীয়া আৰু প্ৰতিভাশালী অভিনেত্ৰী। তাই অসমীয়া চলচ্চিত্ৰ উদ্যোগত নতুন, কিন্তু তাইৰ অভিনয় দক্ষতা চমৎকাৰ। নাম্বাৰ 1, আজিৰ এই ভিডিঅ'টোৰ 1 নম্বৰত থকা অভিনেত্ৰীগৰাকী হৈছে ৰিম্পী দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যি অসমীয়া চিনেমা আৰু হিন্দী দূৰদৰ্শন ধাৰাবাহিকত দেখা যায়। ৰিম্পী দাসে 2004 চনত অশোক কুমাৰৰ দ্বাৰা পৰিচালিত অসমীয়া ছবি মনত বীৰনাৰ জুইত অভিনয় আৰম্ভণি কৰিছিল। আৰু আজিৰ ভিডিঅ'টোত এই 10 গৰাকী অভিনেত্ৰীৰ বিষয়ে আপোনালোকক আগবঢ়ালো। আৰু এই 10 গৰাকীৰ ভিতৰত আপোনালোকৰ কোন গৰাকী প্ৰিয় আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব নাপাহৰিব।